আসসালামু আলাইকুম ভিলেজ মম আৰিফা চেনেললৈ আপোনালোকক অভিনন্দন। যিসকলে মোৰ ভিডিঅ' চাই আছা আপোনালোকক অসংখ্য ধন্যবাদ। আজি ব্লগটো আৰম্ভ কৰিলোঁ পুৱাৰ পৰাই। পুৱাৰ চাহ খোৱা বোৱা শেষ কৰি অলপ মই বাৰান্দাত গৈছিলোঁ আৰু আহি দেখোঁ যে মোৰ ছোৱালীজনী ঘৰটোৰ এনে অৱস্থা কৰি ৰাখিছে। পুৰা ঘৰটো একেবাৰে বেয়া অৱস্থা আৰু ঘৰৰ অৱস্থা বেয়া কৰি এতিয়া গা ধুবলৈ আহিছে ঘৰৰ পৰা। ময়ো তাইক গা ধুৱাই দিলোঁ। আজি খং কৰা নাই, কিয় বা জানো মাজে মাজে ছোৱালীজনী বহুত দুষ্টামি কৰিলেও মই তাইক নকৰোঁ, কাৰণ তাইৰ প্ৰতি মোৰ বহুতো মায়া হয়। মই তাইক সজাই পৰাই দি ভাবিলোঁ যে তাইক অলপ মোবাইল চাবলৈ দিম। মোবাইল চাবলৈ দি মই ঘৰটো ঠিক কৰিম। পিছত 2 ঘণ্টা ধৰি মই ঘৰটো ঠিক কৰিলোঁ, ইফাল সিফালো কৰিলোঁ। মই ভইচ পিছত দিছোঁ, সেইবাবে মই সেইটো আগতে কৈ দিলোঁ। আৰু মোৰ ছোৱালী আজি মোক বহুতো মৰম কৰিলে, বহুতো কাম পৰি আছে আৰু ছোৱালীজনী এনেদৰে মোক সাৱটি আছে। তাই মোক আজি নেৰে, তাই বহুতো আজি মৰম কৰিলে। ময়ো তাইৰ লগত কিছু সময় কটালোঁ। মোৰ কিন্তু বহুতো কাম পৰি আছে। এনেতে মোৰ হাজবেণ্ডো আহি গ'ল ঘৰত। মই মোৰ ছোৱালীজনীক আপেল কাটি দিলোঁ, যে মই ভাবিছোঁ তাইক হয়তো ভোক লাগিছে, কিন্তু তাই আপেল নাখায়। তাই মোবাইলৰ বাবে কান্দি আছে। আজিকালি তাই মোবাইলৰ প্ৰতি বহুতো নিচাগ্ৰস্ত হৈ গৈছে। মই ট্ৰাই কৰি আছোঁ যে তাইক কিবা প্ৰকাৰে তাৰ পৰা আঁতৰাব পাৰোঁ, কিন্তু নোৱাৰোঁ। সেইবাবেতো আপোনালোকে ভিডিঅ' চাই থাকে যে তাই যে বালিৰে খেলি থাকে, সেইটোৱে মই কৰোঁ। কিন্তু যেতিয়া গা পা ধুৱাই দিওঁ তেতিয়া অলপ মোবাইল চাবলৈ দিওঁ, আৰু মোবাইল দেখা মাত্ৰই তাই বহুতো উঠি পায়, যে দেখিছা একদম চাইলেণ্ট। এতিয়া সন্ধিয়া হৈছে। মই থাম্বনেইলত দেখুওৱাৰ দৰে মানে যিটো চিকেন পোলাও কিদৰে বনোৱা হয় সেইটো মই থাম্বনেইলত লিখিছিলোঁ, আৰু সেইটোৱে মই আপোনালোকৰ আগত ভিডিঅ' হিচাপে দেখাই আছোঁ। চিকেন পোলাওৰ বাবে লাগিব চিকেন লাগিব, আৰু চাউল লৈছোঁ মই। ভোগ চাউল লোৱা নাই, সেইটো বাচমতি চাউল হয়। সেইটো 2 ঘণ্টামান তিয়াই ৰাখিছিলোঁ। আৰু আদা পিহি লৈছোঁ, কিচমিচ বাদাম এইবোৰো আপোনালোকে দেখিলাই। এতিয়া প্ৰেছাৰ কুকাৰত তেল দি দিলোঁ। তেলটো গৰম হোৱাৰ পিছত পিঁয়াজ ঢালি দিম। ইয়াতে এটা কথা কৈ থওঁ, যিসকলে ইমান ধৈৰ্য ধৰি মোৰ ভিডিঅ' চাই আছা, তোমালোক প্লিজ এটা কমেণ্ট কৰি দিবা, কাৰণ কমেণ্ট কৰিলে মই অইন এটা ভিডিঅ' বনাবলৈ উৎসাহী হ'ম। আৰু যদি ভিডিঅ'টো অলপো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ আপোনালোকৰ ছাবস্ক্ৰাইবেও মোক আগলৈ যাবলৈ সহায় কৰিব। পিঁয়াজৰ কালাৰ চেঞ্জ হোৱাৰ পিছত মই তিয়াই ৰখা চাউল দি দিলোঁ। চাউলটো মই 2 ঘণ্টা আগতে তিয়াই থৈছিলোঁ, আৰু এই চাউলটো মই 1 বা 1.5 মিনিট হাই ফ্লেমত ভাজি থাকিম। আৰু তাৰপিছত মই তাত চিকেনটো এড কৰিম। চিকেনটো দিয়াৰ পিছত ফ্লেমটো মিডিয়ামত ৰাখি 15 মিনিটমান ভাজি থাকিম। যেতিয়ালৈকে চাউলৰ কালাৰটো অলপ ৰঙা নহয় তেতিয়ালৈকে ভাজি থাকিম। মোৰ ভাজোতে 15 মিনিটমান লাগিছে, সেইবাবে মই ক'লোঁ।
অলপ চেনিও এড কৰিছিলোঁ, সেইটো দেখুওৱা নাই। তাৰপিছত কিচমিচ, লং আৰু বাদামো পিহি দিছিলোঁ, আৰু এলাচটো মই পিছত দিম, তেতিয়া গন্ধটো থাকি যাব। আদাটো পানীৰ লগত মিহলি কৰি দিম। চাউলখিনি অলপ ৰঙচুৱা হৈ গৈছে, আৰু ইপিনে মই আন এটা চুলাত পানী গৰম কৰিবলৈ দিছোঁ। এতিয়া পানীখিনিত মই আদা এড কৰিম আৰু পানীখিনি চাউলত ঢালি দিম। আৰু এইপিনে কেৰাহীত মই তৰকাৰী ৰান্ধি আছোঁ, ৰঙৰ তৰকাৰী। এতিয়া কমপ্লিট চাউলখিনি ভাজা হৈ গৈছে, আৰু গৰম পানীত মই আদা এড কৰি দিলোঁ। এতিয়া পানীখিনি মই ঢালি দিম আৰু প্ৰেছাৰ কুকাৰৰ মুখটো লগাই দিম। 2টা চিটি দিলেই হৈ যাব পোলাওটো। বহুত ধুনীয়া হয় পোলাওটো, এবাৰ ট্ৰাই কৰি চাব আৰু কমেণ্ট কৰি মোক জনাব কেনেকুৱা হৈছে। এতিয়া নিমখখিনি দি প্ৰেছাৰ কুকাৰটো ঢাকনখন মাৰি দিম। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। লৈ আহিম নতুন আন এটা ভিডিঅ'। আল্লাহ হাফিজ। কিবা ভুল হ'লে ক্ষমা কৰিব।